নমস্কাৰ এডুকেশ্যন লাইভ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এটা শব্দত প্ৰকাশ কৰা কেইটামান শিকোৱা হওক। প্ৰথমতে কৈ লৈছোঁ, আপোনালোকে যিসকলে মোৰ বহুত কম ভিউজ আহে, যিসকলে চায় সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমতে আছে, যি সকলোতে বিয়পি আছে সৰ্বাত্মক, যি মৃত্যুক জয় কৰিছে মৃত্যুঞ্জয়, য'ত যোৱাটো সহজ সুগম, য'ত যোৱাটো টান দুৰ্গম, মাটিৰে তৈয়াৰ কৰা শিল্প মৃৎশিল্প, আনৰ ভাল দেখিব নোৱাৰা লোক চকু চৰহা, যিয়ে কষ্ট সহিব পাৰে কষ্ট সহিষ্ণু, একে মাকৰ সন্তান সহোদৰ, যাৰ জ্ঞান আছে জ্ঞানী, যিয়ে সহ্য কৰিব পাৰে সহনশীল, যি কাৰো পক্ষত নাথাকে নিৰপেক্ষ, যি একে শ্ৰেণীত পঢ়ে সহপাঠী, সঁচা কথা কোৱা লোক সত্যবাদী, মিছা কথা কোৱা লোক মিছলীয়া, যিয়ে দাড়ি চুলি কাটে নাপিত, বস্তু বেচা কিনা কৰা ঠাই বজাৰ, খেতি কৰা লোক খেতিয়ক, বিদেশৰ পৰা অহা লোক বিদেশী, গাঁৱত থকা লোক গাঁৱলীয়া। এইটো চাগে সকলোৱে জানেই, গাঁৱত থকা লোকক গাঁৱলীয়া বুলি কয়। ঘৰ বাৰী নথকা লোক অঘৰী, নক'বলগীয়া কথা অকথ্য বা অবাচ্য বুলিও কয়। যাৰ জন্ম হোৱা নাই অজাত, যাৰ কোনো নাই অনাথ, যি প্ৰকাশ কৰিব নোৱাৰি অপ্ৰকাশ্য, যি অইনফালে মন দিয়ে অন্যমনস্ক, যি দেখা পোৱা নাযায় অদৃশ্য, যাৰ মূল্য বেছি অমূল্য, যাৰ মৰণ নাই অমৰ, যাক গণনা কৰিব নোৱাৰি অগণন, যাক এৰিব নোৱাৰি অপৰিহাৰ্য, বৰষুণ নোহোৱা বতৰ খৰাং বতৰ, জিলাৰ অধিপতি জিলাধিপতি, কথা কোৱাৰ শক্তি নথকা লোক বোবা, দুটা মাহৰ মাজৰ দিন দুমাহী, চিঠি পত্ৰ অনা নিয়া কৰা ঘৰ ডাকঘৰ, দুটা ঘৰৰ মাজৰ ঠেক ঠাই দুঘৰা। ধন্যবাদ। আজি ইমানখিনিয়ে। অন্য এটি ভিডিঅ'ত আমি পুনৰ শিকিম।